নমস্কাৰ, মই সুজেন্দ্ৰ শইকীয়া মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ মহাকাশৰ বুকুত মহাকাশ অভিযানৰ সৰ্ববৃহৎ দুৰ্ঘটনাৰ বিষয়ে। এই কথা কোৱাৰ লগে লগে প্ৰথমতেই আমাৰ মনলৈ আহে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ কথা। সেয়া আছিল 2003 বৰ্ষ। 2003 বৰ্ষৰ 15 জানুৱাৰীৰ দিনা মহাকাশলৈ উৰা মাৰিছিল কলম্বিয়া STS-107 মহাকাশযানেৰে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাকে ধৰি 7জন বিজ্ঞানী, যিসকলে মহাকাশ অভিযানৰ সময়ত 16 দিন সফল সমাপ্তিৰ পিছত পৃথিৱীলৈ ঘূৰি আহিছে। ঘূৰি অহাৰ দিন আছিল 2003 বৰ্ষৰ 1 ফেব্ৰুৱাৰী, সন্ধ্যা ঠিক 7:46 মহাকাশৰ বুকুত তেতিয়া কলম্বিয়াই এক দুৰ্ঘটনাত পতিত হৈছিল আৰু সেই সময়তে কল্পনা চাওলা আৰু বাকী 6জন আৰোহীও দুৰ্ঘটনাত পতিত হৈ ধ্বংসপ্ৰাপ্ত হৈছিল। সেই সময়ত মহাকাশযানখনে মাৰ্কিন মহাকাশ সংস্থা নাছাৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল আৰু বিজ্ঞানীসকলৰ মতে এই যানৰ যান্ত্ৰিক বিজুতি আৰু সেই অৱতৰণৰ সময়ৰ ক্ষণিক ভুলৰ কাৰণে এই দুৰ্ঘটনা পতিত হয় বুলি ঠাৱৰ কৰিছে। ঘণ্টাত 2000 কিলোমিটাৰ বেগেৰে আহি থকা মহাকাশযানখন পৃথিৱী পাবলৈ মাত্ৰ 16 মিনিট সময় বাকী আছিল আৰু সেই সময়তেই এই দুৰ্ঘটনাটো পতিত হৈছিল ফ্লৰিডাৰ কেণ্ডিছ স্পেচ চেণ্টাৰৰ পৰা উৰা মৰা এই কলম্বিয়া STS-107 মহাকাশযানখন। এই যাত্ৰাত 7জনীয়া দলটো আছিল ভাৰতীয় মহিলা কল্পনা চাওলা, আমেৰিকাৰ ৰিক হাজবেণ্ড, উইলিয়াম চি মেককুল, মাইকেল এণ্ডাৰছন, ডেভিড এম ব্ৰাউন, লৰেল কাৰ্ব আৰু ইজৰাইলৰ ইলান ৰমান। এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।